পশ্চিম লালুক যুৱ সংঘৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰে দিহানাম প্ৰতিযোগিতা। পশ্চিম লালুক যুৱ সংঘৰ উদ্যোগত 557 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ জন্ম জয়ন্তী উপলক্ষে এদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰে দিহানাম প্ৰতিযোগিতা। লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 25টি দিহানামৰ দলে আজিৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে বুলি উদযাপন সমিতিয়ে জানিব দিয়ে। লখিমপুৰৰ পৰা প্ৰভাত শইকীয়াৰ ৰিপৰ্ট, D7 নিউজ। অনুষ্ঠিত দিহানাম প্ৰতিযোগিতাৰ লগতে আমাৰ ইয়াৰ আগন্তুক দিনত অন্যান্য কাৰ্যসূচীও বৰ্তমান অনুষ্ঠিত হৈছে। এইটো এটা অতি শুভ লক্ষণ। আমাৰ কৰোণা মহামাৰীৰ দিনৰ পৰা স্থবিৰ হৈ পৰা পশ্চিম লালুক গাঁৱৰ এই যুৱ মঞ্চটি বৰ্তমান সজীৱ কৰি ৰখাত আমাৰ যুৱ মঞ্চৰ উদ্যোক্তাসকলে যি পদক্ষেপ গ্ৰহণ কৰিছে এয়া অতি প্ৰশংসনীয়। আমি আগন্তুক দিনতো এনেধৰণৰ কাৰ্যসূচী পশ্চিম লালুকবাসী ৰাইজৰ লগতে লালুক অঞ্চলৰ সকলো ৰাইজৰ সহযোগত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ আমাৰ উদ্যোক্তাসকলক আমি আহ্বান জনাইছোঁ। ধন্যবাদ। বৰ্তমানলৈকে আমাৰ 7টা দিহানাম দলে অংশগ্ৰহণ কৰিছে বুলি আমি জানিছোঁ, কিন্তু আমাৰ কিমান হৈছে 19টা দিহানাম দলে আমাৰ বৰ্তমান অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে বুলি আমি জানিব পাৰিছোঁ। আৰু আমাৰ লগত আৰু কেইবাটাও দলে বৰ্তমানো যোগাযোগ কৰি আছে। তেখেতসকলে বতৰৰ বাবে আগবেলা বতৰ বেয়া হোৱাৰ বাবে আহি পোৱাত পলম হৈছে। ধন্যবাদ। হয়, আজি শংকৰ গুৰুজনাৰ জন্ম জয়ন্তী আমি পশ্চিম লালুক যুৱ সংঘই অতি উলহ মালহেৰে ৰাইজৰ সহায় সহযোগিতাত আমি অতি আনন্দ মনেৰে আয়োজন কৰিছোঁ। পশ্চিম লালুক যুৱ সংঘই আজি পশ্চিম লালুক ৰংগমঞ্চত দিহানাম প্ৰতিযোগিতা আয়োজন কৰিছোঁ। এই দিহানাম প্ৰতিযোগিতা পুৱা আমাৰ ধৰ্মধ্বজা উত্তোলনৰ পৰা আৰম্ভ কৰি স্মৃতি তৰ্পণ, যুৱ সংঘৰ পতাকা উত্তোলনকে কাৰ্যসূচী মুখ্য কৰি স্থানীয় কণ শিল্পীসকলৰ বৰগীত, দৰ্শৱতাৰ কৃষ্ণ নৃত্যৰ পিছতে এই বৰ্তমান আপোনালোকে দেখি আছে আমাৰ দিহানাম চলি আছে। পশ্চিম লালুককে মুখ্য কৰি পশ্চিম লালুকৰ আশে পাশে থকা গাঁওসমূহ লালুক, লখিমপুৰ জিলাৰ প্ৰায় সংখ্যক দূৰৰ যথেষ্ট দল আহিছে, আমাৰ মাজত যোগাযোগ কৰিছেহি। তেখেতলোকৰ যি আমাৰ এই দিহানাম প্ৰতিযোগিতাত তেখেতলোকৰ অংশগ্ৰহণ পাই আমি যথেষ্ট আনন্দিত হৈছোঁ।